ধুনীয়া বৰফ পৰি থকা জেগা কি মজা লাগিছে ইমান ধুনীয়া লাগিছে নমস্কাৰ দেই মই আকৌ আহিলো তোমালোকৰ ওচৰলৈ নতুন এটা কাহিনী লৈ আজিৰ কাহিনীটো হৈছে তিনিটা মূৰ্খ বন্ধুৰ কাহিনী নগেন ভদাই আৰু কটিয়া সিহঁত তিনিজন একে বিৰাট ভাল বন্ধু এদিন সিহঁতে মনতে ভাবিলে আৰু বেলেগৰ নিচিনাকৈ সিহঁত তিনিটাও ফুৰিবলৈ যাব তাৰ পাছৰখিনি তোমালোকে নিজেই চাই লোৱা মই নকওঁ দেই ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিবা দেই আৰু হেৰি নহয় ছাবস্ক্ৰাইবটো কৰি থবা যাতে মই নতুনকৈ দিয়া ভিডিঅ'বোৰ তোমালোকে চাব পাৰা আৰু মন খুলি হাঁহিব পাৰা এতিয়া তোমালোকে চোৱা দেই নিজে মই আহোঁ দেই বাই ইমানখন ঘূৰিলোঁ যদিও আমাৰ ভালেই হৈছে দেই বৰ ধুনীয়া জেগা এটুকুৰত আহি পালোঁ পাই ঠিকেই কৈছ জেগাডোখৰ বিৰাট ধুনীয়া জেগাডোখৰ ধুনীয়া হয় পিছে মোৰ দেখোন ভোকহে লাগিছে এইটো ভোকটোহে আগতে দালে খালি য'তে যায় তাতে খালি খাওঁ কৰি থাকে তোৰনো একে ইমান ভোক লাগেনে দে হ'ব দে তই এতিয়া তাকে লৈ খং কৰিব নালাগে আমি লগত অনা মুৰ্গী পোৱালিটোকে বনাই খাওঁ দে ভালেই লাগিব দেচোন এনেকুৱা জেগাত নদীৰ পানীখিনি দেখিছ তহঁতে কেনেকৈ বকাই উতলি আছে আমি দেখোন খৰি নিবিচাৰিলেও হ'ব আঞ্জাখন দেখোন তাতে বনাবগৈ পাৰ দে তেতিয়াহ'লে কি চাই আছ মুৰ্গীটো পুখুৰীত নদীখনলৈ দলিয়াই দে তেহে আঞ্জাখন সোনকালে হ'ব ৰহ দিওঁ তেনেহ'লে 1 2 3 মাংসখিনি সিজিলেই চাগে ৰহ মই লৈ আহোঁগৈ মাংসখিনি তহঁতে ইয়াতে থাকিবি দেই হয়তো দেখিছ সি অকলেই মাংস খাব সেইটো কাৰণে সি আগে ভাগে তালৈ জঁপিয়াই দিছে এনেকৈ নহ'ব নহয় ব'ল আমিও যাওঁ তই ঠিকেই কৈছ সি আচলতে অকলে খাবৰ কাৰণেহে সি আগে ভাগে কৈছে ব'ল আমি যাওঁ ব'ল হে ভগৱান আমি দেখোন পানীৰ মাজত সোমাই মৰিলোঁ কি হ'ব এতিয়া আমাক বচোৱা কোন আছা বচোৱা হয় আমি পানীত ডুবিলোঁ বচাওক কোনে আছে বচাওক নদীখনতচোন তিনিটা মানুহ পৰি আছে হে ভগৱান ইহঁতক কেনেকৈ বচাওঁ এতিয়া মইতোতো বচাবই লাগিব মইতোতো পুলিচ হয় নাই মই কিবা এটা কৰি হ'লেও ইহঁতক বচাবই লাগিব ৰ'ব দেই মই গৈছোঁ আপোনালোকে ধৈৰ্য নেহেৰুৱাব ৰ'ব ৰক্ষা পৰিলোঁ থেংক ইউ ছাৰ থেংক ইউ আপোনালোকৰ নিচিনা মূৰ্খ মানুহ থাকে নেকি মানুহে পুখুৰী বা নদীত গৈ পেলাই মাংস সিজাব পাৰে নেকি আপোনালোক সঁচাই বিৰাটেই মূৰ্খ দেই হয় দে মাংসখিনিও গ'ল মোৰ পইচাখিনিও গ'ল আৰু মোৰ সময়খিনিও গ'ল কাৰ্যকলাপ চাই কেনে পালা জনাবা দেই দেখিলানে সিহঁতৰ মূৰ্খামিবোৰ তোমালোকে কিন্তু কেতিয়াও সেনেকুৱা নকৰিবা দেই ভিডিঅ'টো কেনে পালা জনাবা বাই